হেল্ল' এভৰিৱান, ত্ৰিবেণী ব্লগৰ আৰু এটা ভিডিঅ'ত লৈ আপোনাক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই বনাব লৈছোঁ এটা মেংগ' চেক। আৰু মেংগ' চেক বনাবৰ কাৰণে আমাক লাগিব এটা পকা আম, বজাৰৰ পৰা কিনা হয় আমটো, আৰু লৈছোঁ বৰফ, আৰু এইফালে লৈছোঁ ড্ৰাই ফ্ৰুটছ কেইটামান, কাজু আৰু খিচমিচ। আপোনালোকৰ যদি নাথাকে নিদিলেও হ'ব। আৰু প্ৰথমেই মই আমখিনি এইটোত পিচি ল'ম, ভালদৰে মিক্সাৰত পিচি ল'ম। আৰু লাগিব আমাক গাখীৰ, আৰু লাগিব লগতে চেনি। আমখিনি ভালদৰে মিক্সাৰত পিচি পেলাই প্ৰথমতে অলপ গাখীৰ দি ল'ব। গোটেইখিনি গাখীৰ একেলগে দি নিদিব, অলপ অলপকৈ দিব গাখীৰখিনি। আৰু মোৰ ধৰিব দিগদাৰ হৈছে কাৰণে ভালকৈ দেখাব পৰা নাই। আৰু এনেকৈ গাখীৰ, আম, চেনি এনেকৈ মই মিক্সাৰত এতিয়া পিচি ল'ম। মিক্সাৰত পিছাৰ পিছত দেখিছেনে কেনেকুৱা হ'ল, অলপ ডাঠ টাইপৰ হ'ল, দেখিছে নহয়। এতিয়া বাকী থকা গাখীৰখিনি ইয়াতে দি দিব। বাকী থকা গাখীৰখিনি দি পেলাই লগতে বৰফ টুকুৰাও দি দিব ইয়াৰ লগতে, তেতিয়া খাবলৈ বহুত ভাল হ'ব। এতিয়া বৰফ দিলোঁ মই। এতিয়া গোটেইখিনি ভালদৰে পিচি ল'ম, আৰু লগতে কাজুকেইটাও দি দিলোঁ। আৰু চাওক, এয়া মোৰ মিল্ক চেক ৰেডি হৈ গ'ল, মেংগ' চেক ৰেডি হৈ গ'ল। আৰু এনেদৰে আপোনালোকে গৰম দিনত কোনোবা আলহী আহিলে ছাৰ্ভ কৰিব পাৰিব, বহুত ভাল হয় খাবলৈ, আৰু হেল্ডিও হয় বহুত, পেটটো ঠাণ্ডা কৰে। আপোনালোকে সৰু ল'ৰা ছোৱালী আছে যদি সৰু ল'ৰা ছোৱালীকো দিব পাৰিব। এয়া চাওক, মই ওপৰত কেইটামান খিচমিচ আৰু কাজুৰে গাৰ্নিছ কৰি দিছোঁ, দেখিব ভাল হ'বৰ কাৰণে। আৰু এবাৰ ট্ৰাই কৰি চাবচোন, বহুত ভাল হয় খাবলৈ, আৰু একদম কম সময়তে হয়। গৰমৰ দিনত যদি খোৱা নাই, খাব, পেটটো ঠাণ্ডা কৰে আৰু বহুত ভাল লাগে খাবলৈ। কম সময়তে হোৱা এটি সহজ ৰেচিপি হয়। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু আমাৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।